নমস্কাৰ। আজি আমাৰ বিজনী প্ৰেছ ক্লাব বা বিজনী প্ৰেছ গিল্ড বা আমাৰ বিজনী যিসকল সাংবাদিক বন্ধুসকল আছে তেওঁলোকক মাতি প্ৰেছ মিট কৰাৰ মূল উদ্দেশ্য হৈছে অহা 16 তাৰিখ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মাননীয় হেল্থ মিনিষ্টাৰ অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো সমষ্টিয়ে বৃহৎ হেল্থ কেম্পৰ এটা আয়োজন কৰা হৈছে আৰু এই হেল্থ কেম্পত বিভিন্ন বেমাৰৰ বিশেষকৈ 18 বছৰৰ তলত যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক বিভিন্ন বেমাৰ ইয়াতে আমি দেখিবলৈ পাওঁ। বিভিন্ন সময়ত আমাৰ ওচৰলৈ আহে সেই সমস্যাখিনি বা সেই বেমাৰখিনি যাতে তেওঁলোকে বহুতে টকাৰ অভাৱত তেওঁলোকে উপযুক্ত ট্ৰিটমেণ্ট কৰিব নোৱাৰে। তাৰে লগত সংগতি ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিয়ে এই হেল্থ কেম্পৰ ব্যৱস্থা কৰিছে। যদি তেনেকুৱা কোনোবা আমাৰ বিজনী সমষ্টিত তেনেকুৱা পেচেণ্ট আছে মই আপোনালোকৰ জৰিয়তে যাতে তেওঁলোকে আমাৰ এই বিজনী কলেজত আমাৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে তাতে আহি ৰেজিষ্ট্ৰেশ্যন কৰে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা ইয়াতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ডক্টৰসকল ইয়াতে উপস্থিত থাকিব, তেওঁলোকে ট্ৰিটমেণ্ট কৰিব। তাৰপিছতো যদি এই ট্ৰিটমেণ্ট বা ইয়াতে গোটেইখিনি সম্ভৱ নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সেই গোটেই পেচেণ্টবোৰক বাহিৰলৈ ব্যৱস্থা কৰিব আৰু গোটেই বিনামূলীয়া গোটেই চৰকাৰে বহন কৰিব। তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ বিজনীৰ ৰাইজে বা আমাৰ সেই ভুক্তভোগী পৰিয়ালখিনিয়ে যাতে আপোনালোকৰ জৰিয়তে এই কথাখিনি গম পায় আৰু তেওঁলোকে যাতে আহি ইয়াৰ পৰা এই চৰকাৰে দিয়া সুব্যৱস্থাখিনিৰ উপযুক্ত সদব্যৱহাৰ কৰি তেওঁলোকৰ যি বেমাৰ তাৰ পৰা মুক্তি পোৱাৰ কাৰণে তেওঁলোকে যাতে আগবাঢ়ি আহে মই আপোনালোকৰ জৰিয়তে তেওঁলোকলৈ অনুৰোধ কৰিম। আৰু যিসকল সদাশয় ব্যক্তিয়ে এই মানুহখিনিৰ জানে তেওঁলোককো যাতে সেই খবৰটো দিয়ে। সকলোৱে হয়তো মিডিয়াৰ বা মোবাইল তাৰ মাজতে এই খবৰটো নাপাবও পাৰে, যিসকলে পায় তেওঁলোকে যাতে মানে জনাই দিয়ে তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে সেইসকল ব্যক্তিক অনুৰোধ জনাইছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ বিষয়া আছে, আমাৰ ডক্টৰ ৱাৰী আছে, তেওঁ আপোনালোকৰ প্ৰতিটো কথাই বিতংভাৱে জনাব। প্ৰেছ মিটৰ উদ্দেশ্য সেইটো আমাৰ বিধায়ক মহোদয়ে ইতিমধ্যে ক'লেই যে আমি অসম চৰকাৰৰ যিটো স্কিম যে মেগা হেল্থ কেম্প সেইটো বিষয়ে আমি আজি অৱগত কৰাব খুজিছোঁ। মানে কি বেমাৰত ইনক্লুড কৰে বিশেষকৈ এতিয়া এই মেগা হেল্থ কেম্পটো চিৰাং জিলাত ইতিমধ্যে চিডলি সমষ্টিৰ আণ্ডাৰত সেইটো আমাৰ UN ব্ৰহ্ম কলেজত হৈ গ'ল। এতিয়া অহা 16 অক্টোবৰত আমাৰ বিজনী মহাবিদ্যালয়ত এই মেগা হেল্থ কেম্প যিটো আমাৰ বিজনী 20 নম্বৰ বিজনী কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত পৰে সেইটো অনুষ্ঠিত কৰিবলৈ হাতত লোৱা হৈছে। আৰু এই যিটো চিকিৎসাৰ ব্যৱস্থা সেইটো আচলতে সম্পূৰ্ণৰূপে বিনামূলীয়া। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডাঙৰীয়া তেখেতসকলৰ নেতৃত্বতে আৰু আমাৰ স্থানীয় বিধায়ক আমাৰ লগত আছে। গতিকে এই যিটো মেগা হেল্থ কেম্প সেইটো অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা কৰা হৈছে। আৰু এই কেম্পৰ উদ্দেশ্যটো হৈছে যে কিছুমান জন্মগত ডিফেক্ট বা কনজেনিটেল যিটো এবনৰ্মেলিটি বুলি কোৱা হয় সেইটো হয়তো হাৰ্টৰো হ'ব পাৰে, কিডনিৰ হ'ব পাৰে, বেলেগ বিভাগৰো হ'ব পাৰে। সেইকাৰণে এই গোটেই 18 বছৰৰ তলৰ যিমানবিলাক ল'ৰা ছোৱালী আছে তাক ইয়াতে স্ক্ৰিনিং কৰা হ'ব। আৰু ইয়াৰ কাৰণে আমি গুৱাহাটী মেডিকেল কলেজ তথা আমাৰ ডিষ্ট্ৰিক্টৰ যিমানখিনি স্পেচিয়েলিষ্ট ডক্টৰ আছে তেখেতসকলক ব্যৱহাৰ কৰা হ'ব। আৰু ইয়াত কেইদিনাখনে চেকআপৰ লগতে আমাৰ লেবৰেটৰী ইনভেষ্টিগেশ্যন এক্সৰে ব্লাড টেষ্ট গোটেইখিনিও একেলগে কৰা হ'ব। আৰু যিবিলাক ব্যৱস্থা কৰিব পৰা বিধৰ মানে চিকিৎসা দিব পৰা বিধৰ সেইবিলাকক সিদিনাখনেই চিকিৎসাৰ বিধান দিয়া হ'ব।
আৰু তাৰ পিছত যদি দেখা যায় যে কিছুমান এনেকুৱা বেমাৰ আছে যিটো নেকি আমি বাহিৰত পঠাব লগা হয় আৰু সেইবিলাক কেছ আমি হয়তো গুৱাহাটী মেডিকেল কলেজত বা অসমৰ যিমানবিলাক এমপেনেল হস্পিটেল বা তাত যদি নহয় তেতিয়া আমি অসমৰ বাহিৰত বহিৰাজ্যত চেন্নাই দিল্লী সেইবিলাকত লৈ ব্যৱস্থা কৰাৰ ব্যৱস্থা আছে আৰু এইখিনি গোটেইখিনি বিনামূলীয়া হ'ব আৰু এই যিটো আমাৰ পেচেণ্ট আনাৰ ব্যৱস্থা সেইটো ইতিমধ্যে ছিষ্টেম কৰা হৈছে আমাৰ DPM ইউনিট আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ তৰফৰ পৰা বাকী যিবিলাক পেচেণ্ট আহিব সেইবিলাকৰ কাৰণে গাড়ীৰ ব্যৱস্থাও কৰি থোৱা হৈছে যে আমাৰ যিমানবিলাক ছেক্টৰ আছে বলংগুৰিৰ ব্লকৰ আণ্ডাৰত বা বিজনেছ সাব ডিভিজনৰ আণ্ডাৰত পাণবাৰীৰ পৰা আৰম্ভ কৰি আমটেকা মালিভিটা সেইফালৰ কয়লা ময়লা আমগুৰি সেই গোটেই ছেক্টৰতে বাছ পঠিয়াই পেলাই আৰু লগতে আমাৰ এম্বুলেঞ্চ গভমেণ্ট এম্বুলেঞ্চ তথা 108 ব্যৱহাৰ কৰি আনা আৰু নিয়াৰ ব্যৱস্থা কৰা হৈছে গতিকে মই অনুৰোধ কৰিছোঁ যাতে কাৰোবাৰ যদি তেনেকুৱা অসুখ থাকে যিবিলাকে নেকি যিহেতু আমাৰ দুখীয়া মানুহবিলাকে বাহিৰত নি চিকিৎসা কৰাৰ কাৰণে ক্ষমতা নাথাকে সেইবিলাক যাতে ইয়াতে সুবিধাটো লয় আৰু মই এটা কথা মেনশ্যন কৰি থওঁ যে এইবিলাক বেমাৰৰ কাৰণে আমাৰ স্ক্ৰিনিং ছিষ্টেম এটা চলি আছে ইতিমধ্যে RBS কেয়াৰ থ্ৰুৱেদি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত স্কুল হেল্থৰ জৰিয়তে আমাৰ এইবিলাক বেমাৰ চিনাক্ত কৰি ইতিমধ্যে ৰিফাৰ কৰাৰ ছিষ্টেমটো চলিয়ে আছে তাৰে মাজত এইটো এটা মেগা হেল্থ কেম্প হিচাপে অৰ্গেনাইজ কৰি আমি ইয়াৰ ব্যৱস্থাটো কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ এই হেল্থ কেম্পত মুঠ কেইটা বিভাগৰ চিকিৎসক থাকিব ইয়াতে আমাৰ মেইনলি মেডিচিনটো থাকিবই আই থাকিব গাইনেকলজিত থাকিব আৰু পেডিয়াট্ৰিক্স থাকিব আৰু লগতে নিউৰলজি কাৰ্ডিঅ'লজি এই গোটেইবিলাক থাকিব যিহেতু 18 বছৰৰ তলৰ আপোনালোকে আপোনালোকে পাতিছে যিসকল ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে ইয়াতে আহিব হয় তেওঁলোকৰ বাবে খোৱা বোৱাৰ সুবিধা কিবা কৰা হৈছে এই খোৱা বোৱাৰ ব্যৱস্থাও কৰা হৈছে মানে যিবিলাক পেচেণ্ট আহিব লগতে আমাৰ যিখিনি ৱাৰ্কাৰ আছে যিবিলাকে লৈ আহিব তেখেতসকলৰ কাৰণেও বিনামূলীয়াকৈ খোৱাৰ ব্যৱস্থা কৰা হৈছে